আমাৰ ছাত্ৰ ছাত্ৰীসকল এইখন এখন 2024 চনৰ তৃতীয় শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ পৰিৱেশৰ প্ৰশ্নকাকত। ইয়াৰ মুঠ নম্বৰ আহিছে 100 নম্বৰ। এই প্ৰশ্নকাকতখন হৈছে ডিব্ৰুগড় জিলাৰ। এই প্ৰশ্নখিনি চাওঁচোন। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। 1 নম্বৰকৈ দিছে 20টা প্ৰশ্ন। এতিয়া প্ৰথম প্ৰশ্ন দিছে আমাক, বায়ু পৰিষ্কাৰ কৰি ৰাখিবলৈ কি কৰা উচিত? গছ ৰোপণ কৰা, ফটকা ফুটোৱা, জাবৰ জোঁথৰ মুকলি ঠাইত পেলোৱা। এতিয়া বায়ু পৰিষ্কাৰ কৰিবলৈ কোনটো কৰিব লাগিব? গছ ৰোপণ কৰা। আমি গছ পুলি ৰুব লাগিব। তাৰপিছৰ প্ৰশ্ন দিছে, তলৰ কোনটো বস্তু বায়ুত উৰি যায়? ইয়াত অপশ্যন দিয়া আছে পাথৰ, কাগজ, লোহা। কাগজ বায়ুত উৰি যায়। উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ খাদ্য পোৱা যায়। তলৰ কোনটো উদ্ভিদৰ পৰা পোৱা খাদ্য? কণী, গাখীৰ, ভাত। আমি ভাত পাওঁ, চাউলৰ পৰা ভাত হয়। তাৰপিছত ঘ নম্বৰটো, আমি দূৰত থকা ব্যক্তি এজনৰ সৈতে কি মাধ্যমৰ সহায়ত যোগাযোগ কৰিম? বাতৰি কাকত, দূৰদৰ্শন, মোবাইল ফোন। এই মোবাইল ফোনৰ সহায়ত যোগাযোগ কৰিম। 9 নম্বৰ প্ৰশ্ন, পানী এগিলাচত শুকান মাটিৰ চপৰা এটা পেলাই দিলে কিয় বুৰবুৰণি উঠে? মাটিৰ চপৰা শুকান বাবে, মাটিৰ চপৰাত বায়ু থকাৰ বাবে, মাটিৰ চপৰাত পানী থকাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাটিৰ চপৰাত বায়ু থকাৰ বাবে। পানী উতলালে কি হয়? বৰফ, ভাপ একে থাকে। পানী উতলালে ভাপ হয়। তলৰ কোনটো আমি ৰাতিৰ আকাশত দেখোঁ? জোন, চৰাই, বেলি। ৰাতিৰ আকাশত আমি জোনবাই দেখোঁ। সকলো গ্ৰহ নক্ষত্ৰৰ লগত আমাৰ পৃথিৱীখনো এটা নিৰ্দিষ্ট গতিপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে। এই গতিপথটোক কি বোলে? গতিপথ, কক্ষপথ, বক্ৰপথ। যিটো পথেৰে গতি কৰে সেইটোক কক্ষপথ বোলা হয়। পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ হ'বলৈ মুঠ কিমান দিন লাগে? সেইটো হ'ব 15 দিন লাগে। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে শুক্ৰ, বুধ, পৃথিৱী। সূৰ্যৰ আটাইতকৈ ওচৰত থকা বুধ গ্ৰহ। তোমাক এজন অচিনাকি ব্যক্তিয়ে মৰমতে কিবা খোৱা বস্তু দিলে তুমি কি কৰিবা? লৈ খাবা, নোলোৱা, সমনীয়াক দিবা। ইয়াত নোলোৱাটোৱে ভাল হ'ব। শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ আমি কি খাব লাগে? সুষম আহাৰ, কেৱল ভাত, কেৱল ফল মূল খাব লাগে। আমি শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ আমি সুষম আহাৰ খাব লাগিব। এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্যক কি বোলে? যাতায়াত বোলে। বৰ্ষাবৃত্ত টুণ্ডা অঞ্চলত যাতায়াতৰ বাবে বলগা হৰিণ বা কুকুৰে টনা গাড়ী ব্যৱহাৰ কৰা হয়। এই গাড়ীখনক কি গাড়ী বোলে? সেইখনক স্লেজ গাড়ী বোলে। স্লেজ গাড়ী বলগা হৰিণ বা কুকুৰে টানে বৰফৰ ঠাইত। কোনখন বাহন ইন্ধনেৰে চলে? চাইকেল, মটৰচাইকেল আৰু ৰিক্সা। এতিয়া মটৰচাইকেলখন ইন্ধনত চলিব। অসমৰ কোনখন জিলাৰ বাঁহ বেতৰ সামগ্ৰীৰ বাবে বিখ্যাত? কাছাৰ, নলবাৰী, ডিব্ৰুগড়। নলবাৰী যায়। লগতে কাছাৰটোও শুদ্ধ হৈ পিছে। কাছাৰ জিলাৰ বাঁহ বেতৰ সামগ্ৰীৰ বাবে বিখ্যাত। আগৰ দিনত কাপোৰ কানি ভৰাই থ'বলৈ কি ব্যৱহাৰ কৰা হৈছিল? খৰাহী, দুলি, পেৰা বা চপা। এইটো চপা নহয়, আচলতে জপা হয়। বৈজ্ঞাৰ্য হ'ব লাগে। উত্তৰটো হ'ব পেৰা বা জপা। অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত? পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তলৰ কোনবিধ তাঁতশালত ব্যৱহাৰ কৰা সামগ্ৰী? এইটো হ'ব চেৰেকী। ভিতৰত খেলা খেল কোনবিধ? ইয়াত হ'ব ক্ৰিকেট, দবা, ফুটবল দিয়া আছে। দবা। চেছ খেলটো ভিতৰত খেলিব পাৰোঁ। তাৰপিছত এইখিনি চুটি প্ৰশ্ন দিছে 2 নম্বৰখিনি। তোমালোকে চাই ল'বা নিজে। তাৰপিছত 3 নম্বৰখিনি খালী ঘৰ দিছে। পানীক জীৱৰ প্ৰাণ বোলা হয়। চন্দ্ৰ, পৃথিৱীৰ উপগ্ৰহ। তেনেকৈ এইখিনি দিছে। এইখিনি ক অংশ লগত খ অংশ মিলোৱা দিছে। উৰাজাহাজ। উৰাজাহাজ আকাশত উৰে। মালবাহী জাহাজ বয় বস্তু কঢ়িয়ায়। গগনা বাঁহৰ এবিধ বাদ্য। জুৱলি এবিধ খেতিৰ সঁজুলি। দুলি ধান মাহ থোৱা যতন। তাৰপিছত দিছে আমাক 5 নম্বৰটো শুদ্ধ ৰাইট চিন দিয়া গৈছে। ফটকা ফুটালে বায়ু দূষিত হয় নে নহয়? ফটকা ফুটালে বায়ু দূষিত হয়। বায়ু আমি দেখোঁ, অনুভৱ কৰোঁ। বায়ু আমি অনুভৱ কৰোঁ। পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। পৃথিৱীৰ আটাইতকৈ ওচৰত কোনটো আছে? চন্দ্ৰ আছেনে, সূৰ্য আছেনে, তৰাবোৰ আছে? আটাইতকৈ ওচৰত চন্দ্ৰ আছে। আজৰি পৰত কৰা কামে মনত আনন্দ দিয়ে, নিদিয়ে? আনন্দ দিয়েটো ৰাইট চিন দিব লাগিব। সকলো পানী সেৱন কৰাৰ উপযোগী হয়, নহয়? সকলো পানী সেৱন কৰাৰ উপযোগী নহয়। আমি যথামতে পানী পালে আমি খাব নালাগে। 6 নম্বৰ প্ৰশ্ন, এইখিনি 2 নম্বৰকৈ দিয়া আছে। 10টা প্ৰশ্ন দিছে ইয়াত। 10 নম্বৰকৈ দিছে। 2 নম্বৰকৈ দিছে 10টা প্ৰশ্ন, 20 নম্বৰ আছে ইয়াত। এইখিনি প্ৰশ্ন মই অকল দেখাই দিছোঁ, কৰি দিয়া নাই প্ৰশ্নখিনি।
তোমালোকে চেষ্টা কৰিবা এইখিনি প্ৰশ্ন। এইখন এখন 2024 চনৰ শিৱসাগৰ জিলাৰ তৃতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ পৰিৱেশৰ প্ৰশ্ন কাকত। ইয়াতো মুঠ নম্বৰ 100 নম্বৰ আহিছে। এই প্ৰশ্নখিনি চাওঁ আমি। প্ৰথম দিছে কি শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। লাহে লাহে বলা বতাহক কি বোলে? লাহে লাহে বলা বতাহক মৃদু বতাহ বোলে। তাৰ পিছৰ প্ৰশ্ন ভূগৰ্ভৰ পানীৰ উৎসটো হ'ল। ভূগৰ্ভৰ পানী বৰষুণ দিয়া আছে, খাল দিয়া আছে, কুঁৱা দিয়া আছে, পুখুৰী দিয়া আছে। এতিয়া কুঁৱাটো হ'ব ভূগৰ্ভৰ পানীৰ উৎস। সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে? সৌৰজগতত 8টা গ্ৰহ আছে। পৃথিৱীৰ উপগ্ৰহটো হ'ল প্লুটো, নেপচুন, বুধ, চন্দ্ৰ। পৃথিৱীৰ উপগ্ৰহটো হ'ল চন্দ্ৰ। পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ মুঠ কিমান সময় লাগে? এইটো হ'ব 15 দিন লাগে। মৰুভূমি জাহাজ বুলি কাক কোৱা হয়? মৰুভূমি জাহাজ বুলি উটক কোৱা হয়। উটক মৰুভূমি জাহাজ বুলি কোৱা হয়। অমিল বাহনখন কি? ট্ৰাক, বাছ, ফেৰী, এম্বুলেঞ্চ। এতিয়া চাম আমি ট্ৰাক, বাছ আৰু এম্বুলেঞ্চ এইখন আমি ৰাস্তাত চলিব, কিন্তু ফেৰীখন পানীত চলিব, গতিকে এইখন হ'ল অমিল। অসমৰ কোনখন জিলা জাপি উৎপাদনৰ বিখ্যাত? উত্তৰটো হ'ব নলবাৰী জিলা। ফুটবল খেলৰ এটা দলত মুঠ কিমানজন খেলুৱৈ থাকে? এইটো হ'ব 11 জন। অসমৰ প্ৰধান নদীখন ব্ৰহ্মপুত্ৰ। এইখিনি খালী ঘৰ দিয়া আছে। বায়ুৱে বেমাৰ বিয়পায় বা বীজাণু বিয়পায়। উশাহ লোৱা বায়ু কি হ'ব লাগে? নিৰ্মল হ'ব লাগে। পানী উতলালে ভাপ হয়। খোৱা পানী বিশুদ্ধ আৰু পৰিষ্কাৰ হ'ব লাগে। চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। ডাৱৰৰ পৰা বৰষুণ হয়। সুঅভ্যাস আৰু পুষ্টিকৰ খাদ্যই আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে। শুলে শৰীৰে জিৰণি পায়। খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁফালে যাব লাগে। সময়বোৰ অবাবত নষ্ট কৰিব নালাগে। পিছৰখিনি আমাক মিলাব দিছে 3 নম্বৰখিনি। গগনা হ'ব বাঁহৰ বাদ্য। চেপা মাছ ধৰা এবিধ সঁজুলি। যুঁৱলি এবিধ খেতিৰ সঁজুলি। জপা কাপোৰ কানি ভৰাই থ'বলৈ ব্যৱহাৰ কৰা যতন। দুলি ধান মাহ থোৱা যতন। ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। তাৰপিছত এইখিনি 4 নম্বৰখিনি দিয়া আছে। বায়ু কি অৱস্থাত থাকে? বায়ু গেছীয় অৱস্থাত থাকে। বেলিৰ আন এটা নাম সূৰ্য। সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? সূৰ্যৰ আটাইতকৈ ওচৰত আছে বুধ গ্ৰহ। এইখিনি তোমালোকে চাই ল'বা। এইখিনি 5 নম্বৰ। প্ৰতিটোত 5 নম্বৰ প্ৰশ্ন, প্ৰতিটো 2 নম্বৰকৈ 10টা প্ৰশ্ন দিয়া আছে। প্ৰশ্নখিনি মই দেখাই দিছোঁ তোমালোকক। এইখিনি 6 নম্বৰ দিছে। ইয়াত 6টা প্ৰশ্ন আছে, এটা 3 নম্বৰকৈ দিছে। তোমালোকে চেষ্টা কৰিবা নিজে প্ৰশ্নখিনি। এইখিনি 7, 8, 9, 10, 11 আৰু 12 এইখিনি প্ৰশ্ন।